हेलो एवरीवन की खबर আপোনালোকৰ খুব আপোনালোকে নিউ ইয়াৰ খুব ধুনীয়াকৈ সেলিব্ৰেট কৰিলে আৰু মইও খুব এনজয় কৰিলো এতিয়া নিউ ইয়াৰ বুলি কওঁতেতো আৰু ঢেৰ উল্টা পুল্টা বস্তু খোৱা গ'ল মানে অইলি জাংক এনেকৈ বহুত বস্তু খোৱা গ'ল সেইকাৰণে ভাবিলো কি যে খুব হেলদি এটা ৰেচিপি বনাও মই আৰি মাছ লৈছো 4 পিচ আৰু তাতে মই নেমু আৰু নিমখ খানি পিনে মেৰিনেট কৰি থৈছো 15 মিনিটৰ কাৰণে তাৰ পিছত আকৌ মই গ্ৰীন চিলি জিঞ্জাৰ গাৰ্লিকৰ এটা পেষ্ট বনাই পিনে মাছখিনি লেটিয়াই থৈছো আৰু মই এটা গ্ৰীন চাটনি বনাই লৈছো যিটো আছিল লোকেল ধনিয়া জলকীয়া আৰু নিমখ ইয়াৰ পাছত মাছটুকুৰ মই ধুনীয়াকৈ কলপাত খন্দি ৰেপ কৰি লৈছো আৰু সূতাডাল দি বান্ধি দিম যাতে ইফাল ইফাল হৈ না যায় আৰু এটা মই 4টা পেকেট বনাইছো আৰু গুটেকিটা মই এটা ষ্টিম হ'বলৈ দিম মই আধা ঘণ্টা পৰা 40 মিনিটছ মানলৈকে মই ষ্টিম হ'বলৈ দিছিলো মাছখিনি বৰ ধুনীয়াকৈ সিজি গৈছিল পুৰা সফট ওপৰত মই ৰোষ্টেড তিলৰ পাউডাৰ দি গাৰ্নিশ কৰিছো আৰু অলপমান ভোট জলকীয়া তেল মই এতিয়া ডিনাৰ কৰো বাই গড বিৰাট টেষ্টি হৈছিল হোপ ইউ অল ট্ৰাই থ্যাঙ্কস ফৰ ওয়াচিং মাই ভিডিওস গুড বাই